নমস্কাৰ। এই মুহূৰ্তে আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 31 মাৰ্চ। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বাতৰিসমূহ যুগুত কৰা হৈছে। নিতৌ এনেধৰণৰ নতুন নতুন ভিডিঅ' চাবৰ বাবে টেকনিক বাই লালচান ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। আজিৰ খবৰ নিৰ্বাচনী খবৰ, এক গৰম খবৰ। হয়, আজিৰ খবৰ অতি গৰম খবৰ, এক নিৰ্বাচনী খবৰ। এইবাৰ নিৰ্বাচনী প্ৰচাৰত বিজেপিয়ে গুৰুত্ব দিব অসমৰ আৰ্থিক সামাজিক সমীক্ষাত। 5টাকৈ চৰকাৰী আঁচনিক লৈ চলোৱা হ'ব আৰ্থ সামাজিক সমীক্ষা। হয়, এই কথা জাৰি কৰিছে খোদ মুখ্যমন্ত্ৰীগৰাকীয়ে। কোন কোন ৰেচন কাৰ্ড থকা পৰিয়ালে এতিয়াও লাভ কৰা নাই অৰুণোদয় আঁচনি? যিসকলৰ নামত ৰেচন কাৰ্ড আছে সেইসকলে যদি অৰুণোদয় আঁচনি লাভ কৰা নাই, সেইসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ খবৰ। তাৰ তথ্য সংগ্ৰহ কৰিব বিজেপিৰ নেতাকৰ্মীয়ে। কোন কোন ছাত্ৰীয়ে অহা বৰ্ষত কলেজ ইউনিভাৰ্চিটিত নামভৰ্তি কৰিব তাৰ তথ্য সংগ্ৰহ কৰিব নেতাকৰ্মীসকলে। কোন কোন পৰিয়ালৰ মুৰব্বীক জীৱন বীমা দিব লাগে তাৰ তালিকা প্ৰস্তুত কৰিব বিজেপিৰ নেতাকৰ্মীসকলে, আৰু সেইসকলে ঘৰে ঘৰে গৈ এই অভিযান চলাব। কোনটো ৰাস্তা পকীকৰণ হোৱা নাই তাৰ তথ্যও সংগ্ৰহ কৰিব বিজেপিৰ নেতাকৰ্মীসকলে। হয়, এই সকলো তথ্য লৈ ভোটাৰৰ ঘৰে ঘৰে বিজেপিৰ নেতাকৰ্মী। কোন কোন নামঘৰে লাভ কৰা নাই অসম দৰ্শন আঁচনিৰ তথ্য সংগ্ৰহ কৰিব বিজেপিৰ নেতাকৰ্মীসকলে। পৰৱৰ্তী সময়ত এই লোকসকল এই আঁচনিৰ অধীনত সামৰি লোৱাৰ বাবে চেষ্টা কৰা হ'ব, যাতে এইসকল লোক বাদ পৰি নাযায় এই আঁচনিৰ পৰা। এই আঁচনিৰ পৰা সেইসকল লোক যাতে কোনো পৰ্যায় বাদ নাযায়। যিসকলৰ নামত ৰেচন কাৰ্ড আছে অৰ্থাৎ অৰুণোদয় পোৱা নাই, সেইসকলক বিচাৰি ঘৰে ঘৰে অভিযান চলাব বিজেপিৰ নেতাকৰ্মীসকলে। অৰ্থাৎ 1 পৰা 2 এপ্ৰিলৰ পৰাই এই সমীক্ষা চলাব বিজেপিৰ কৰ্মকৰ্তাসকলে। প্ৰতিজন ভোটাৰৰ ঘৰলৈ যাব বিজেপিৰ কৰ্মকৰ্তাসকল আৰু আঁচনিত বাদ পৰা লোকসকলক বিচাৰি উলিয়াব। আমাৰ লগত ডক্টৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাষণ আছে, আপোনালোকক ভাষণ শুনাবলৈ চেষ্টা কৰিম, আপোনালোকে শুনক। আমি কিছুমান আৰ্থ সামাজিক সমীক্ষাৰ ব্যৱস্থা কৰিছোঁ, আৰু এই নিৰ্বাচনটোত মূলতঃ আগতে কৈ যোৱাৰ ধৰণে 5টা চৰকাৰী আঁচনিৰ প্ৰভাৱ বা সেই ধৰণে আগবাঢ়িব লাগিব, তাৰ ওপৰত এটা আৰ্থ সামাজিক সমীক্ষাও সমান্তৰালভাৱে 1 তাৰিখ বা 2 তাৰিখৰ পৰা আৰম্ভ হ'ব। গতিকে এইবাৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান প্ৰায় প্ৰতিজন ব্যক্তিৰ ঘৰতে গৈ আমাৰ কাৰ্যকৰ্তাসকল উপস্থিত হ'ব। আজি আমি আমাৰ মেনেজমেণ্ট কমিটিৰ দ্বিতীয়খন বৈঠক আছিল। মেনেজমেণ্ট কমিটিৰ উদ্দেশ্য হ'ল যে মেনিফেষ্টোৰ পৰা আমি কি কি প্ৰচাৰ অভিযানত কি কি অংশগ্ৰহণ কৰিম, কোনে কেনেকৈ যাব, মহিলা মৰ্চাৰ কাম কি হ'ব, যুৱ মৰ্চাৰ কাম কি হ'ব। যিহেতু 1 তাৰিখৰ পৰা ময়ো গুৱাহাটীত থকাটো কমি যাব, সেইকাৰণে আজি আমি নিৰ্বাচনৰ গোটেই দিশবিলাকৰ ওপৰত আমাৰ যি 32খন কমিটি আছে, সেই 32খন কমিটিৰ লগত আজি আমি এটা বৈঠক কৰি প্ৰস্তুতি সম্পৰ্কে আমি বুজ ল'লোঁ। আৰ্থ সামাজিক সমীক্ষাটো সমান্তৰালভাৱে চলি থাকে যে কোন কোন ৰেচন কাৰ্ড থকা পৰিয়ালে আজিও অৰুণোদয় পোৱা নাই তাৰ লিষ্ট এখন বনিব। কোন কোন ছোৱালী অহাবাৰ কলেজত ইউনিভাৰ্চিটিত এডমিশ্যন ল'ব তাৰ লিষ্ট বনিব। কোন কোন পৰিয়ালৰ মুৰব্বীজনক জীৱন বীমা দিব লাগে তাৰ লিষ্ট বনিব। আৰু কোনটো ৰাস্তা পকীকৰণৰ প্ৰয়োজন আছে, কোনটো নামঘৰে আজি কোপতি অসম দৰ্শনৰ পইচা পোৱা নাই, এনেকৈ 5টা আঁচনিৰ ওপৰত আমাৰ সমীক্ষা চলিব, আৰু বুথসমূহে আমাক নামসমূহ আগুৱাই দিব যে এইখিনি মানুহে পোৱা নাই। পৰৱৰ্তী সময়ত আমি দিবৰ বাবে চেষ্টা কৰিম। Election manifesto for the parliamentary election will be issued by the Central Parliamentary Board and the Central Party.
we have prepared our feedback today and we have given it to Delhi. So the manifesto will be released only from Delhi, nothing from Guwahati. So Karimganj, Nagaon, এই দুখন সিটত আমাৰ UDFৰ সৈতে প্ৰতিদ্বন্দ্বিতা আছে, তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা হ'ব। কিন্তু কৰিমগঞ্জ আৰু নগাঁৱত UDF, কংগ্ৰেছ আৰু বিজেপিৰ তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ'ব আৰু বিজেপি জিকাৰ সম্ভাৱনা উজ্জ্বল। ধুবুৰীত UDF আৰু কংগ্ৰেছৰ মাজত প্ৰতিদ্বন্দ্বিতা হ'ব। আজি আমি তৃতীয় পৰ্যায়ত আছোঁ, কিন্তু লাহে লাহে আমি যেতিয়া সোমাই পৰিম হয়তো ভাল হোৱাৰ সম্ভাৱনা থাকিব। কিন্তু এই মুহূৰ্তত যিটো UDFৰ ফালৰ পৰা কোৱা হৈছে যে 3খন আসনত তেওঁলোক প্ৰতিদ্বন্দ্বিতাত থাকিব, 3খনৰ 2খনত আমাৰ সৈতে প্ৰতিদ্বন্দ্বিতা হ'ব, এখনত তেওঁলোকৰ কংগ্ৰেছৰ সৈতে প্ৰতিদ্বন্দ্বিতা হ'ব। বাকী 11খনত বিজেপিৰ কাৰো সৈতে প্ৰতিদ্বন্দ্বিতা নাই। আমি ক্লিয়াৰ আৰু স্পষ্টভাৱে আমি জিকি যাম।